আৰু ভ্ৰষ্টাচাৰ মুক্ত ভাৰত। আজি কংগ্ৰেছ মুক্ত ভাৰত প্ৰায় পৰ্যায়লৈ আহি আছে। আজি ভাৰতবৰ্ষত বিভিন্ন ঠাইত বিৰোধী ভাৰতীয় জনতা পাৰ্টিলৈ ঢাপলি মেলিছে। খালি এটা পৰিয়াল দিল্লীত গান্ধী পৰিয়াল আৰু অসমত বিশেষ পৰিয়ালক বাদ দি প্ৰায় আগ্ৰাসন হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে আমি তেখেতৰ কথাতে খোজ মিলাইছো। দিলীপ শইকীয়া ডাঙৰীয়াই ভাষণ ৰাখিব, আপোনালোকৰ ক'ব কথাখিনি কিয় আমি কংগ্ৰেছ বাদ দিব লগা হ'ল, কিয় ৰাইজে কংগ্ৰেছক আজি কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষস্থানত সভাপতি পদত থাকিবলৈ আজি আমি দেখিবলৈ পাইছো। আমাৰ প্ৰমাণ আপোনালোকৰ সন্মানৰ আপোনালোকৰ সন্তান ভৱেশ কলিতা ডাঙৰীয়া